মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বাকী গৈ থকা নাই। আচলতে বিশিষ্ট বক্তা হিচাপে মাতিলে বৰ অসুবিধা কৰিলোঁ, কাৰণ কোনো ধৰণৰ প্লেনিং নহয়, সময় নাপাওঁ তেনেকৈ কিবা এটা ভাষণ দিবলৈ তেনেকৈ থকা নহয়। আচলতে মোৰ মনৰ পৰা যিটো কথা ওলায় সেইবোৰকে মই কৈ যাওঁ। সাহিত্য অনুসন্ধান শব্দটো ভাল লাগে। আচলতে কওঁ কিন্তু অলপ বুজিব পাৰি এইবোৰ ওপৰত কথা। ইয়াত যদি আজি জুবিন গাৰ্গ আহিলে ইয়াত গোটেই কলেজৰ ভৰ্তি হৈ থাকিলে, ল'ৰা ছোৱালী বুঢ়া বুঢ়ী ডেকা গাভৰু ছবি। আজি সাহিত্যৰ এখন মিটিং হৈছে, মানুহৰ সংখ্যা কাষৰ প্ৰব্লেমবোৰ আছে আমাৰ তাত। মই বুজি নাপাওঁ, সাহিত্য হওক সাংস্কৃতিক হওক কিবা বস্তু হওক, তাত আমাৰ মানুহবোৰ কিহৰ কাৰণে আহিবলৈ টান পায়। আজি যদি এনেকৈ মেলা হ'লে মানুহ বহুত হ'ল, দুখ লাগে তাত। এনেকৈ সাহিত্য অনুসন্ধান যিটো শব্দ, এতিয়া প্ৰথম কথা আমি সদায় বাৰে বাৰে আমি কওঁ আমাৰ ল'ৰা ছোৱালী, আমাৰ ভাইটি ভণ্টিসকলক যে ফেচবুক নচলাওঁ, মোবাইল নচলোৱা, ছ'চিয়েল মিডিয়া নচলোৱা। কিন্তু আজি মোৰ যি চিনাকি সেইটো ছ'চিয়েল মিডিয়াৰ পৰাই আহিলে। একচুৱেলি ডিপেণ্ড কৰে আপুনি বস্তু এটা ইউজ কেনেকৈ কৰে। যদি আমি আগৰ যুগত জীয়াই থাকিলোঁ যে মই কাহিনী লিখিম, কাহিনীখন ক'ৰবালৈ যাব, তাক মানুহে জানি বিচাব, তাক প্ৰকাশ কৰিব, কিতাপ আকাৰ হ'ব, তাৰপিছত মানুহে পঢ়িব, কোনো জনমত লাইফতে নাইবা কিতাপখনে প্ৰাণ পাই নুঠিলে। এইটো চিঞৰ ফেচবুকত লিখিছিলোঁ, মানুহে ভাল পাইছে, আৰু সেইটো ভাৱতে কিতাপ আকাৰে প্ৰকাশ কৰে আৰু মানুহে আদৰি লৈ লৈছে। তাৰপিছত প্ৰতিখন গ্ৰন্থমেলাত